মানুহ বহুত ভিৰ আছে কিন্তু দেই চাবৰ কাৰণে আৰু এইফালে ৰুদ্ৰ আৰম্ভ হৈ গ'ল চাবৰ কাৰণে ৱেইট কৰি আছোঁ বহুত সময় আৰু চিনেমাখন চাই আপোনালোক সকলোৱে গম পাই গ'ল যে কেনেকুৱা ধামাকা আল্টিমেট মানে বহুত মানে হাই লেভেলত ফিল্মখনত কাম কৰিছে ৰুদ্ৰখন চাই এনেকুৱা ধৰণৰ লাগিছে মানে বলিউডৰ ফিল্মবিলাক আপোনালোকে দেখিছে না বলিউডৰ ফিল্মৰ লগত মানে টক্কৰ দিব মানে এনেকুৱা ধৰণৰ ধামাকা ফিল্ম একশ্যনে চাবনে আপোনালোকে বা যিটো ষ্টৰী মানে কাহিনী বনাইছে সেই কাহিনীটোৱে চাব মানে একদম আল্টিমেট ফিল্ম হৈছে কৈছোঁ নহয় আৰু তাত মানে মই অলপ জাষ্ট ৰেকৰ্ডিং কৰিম আৰু আপোনালোকে হলত গৈ কোনেও যাতে ফিল্মখন ৰেকৰ্ডিং নকৰিব ৰেকৰ্ডিং কৰি পেলাই ছ'চিয়েল মিডিয়াত আপলোড নিদিব ফেচবুক হওক বা হোৱাটছএপ হওক এনেকুৱা ধৰণৰ তাত মানে প্ৰায় দেখি থাকোঁ চিনেমাখন চাই মেলি মানে বহুতে ষ্টেটাছ এনেকুৱা দীঘলকৈ লগাই দিয়ে চ' আপোনালোকে এনেকুৱা ধৰণৰ কাম নকৰিব আৰু মই গৈ তাত খুব মানে শ্বৰ্টকৈ পাৰ্ট কিছুমানহে ল'ম আপোনালোকে কোনেও যাতে ভুলকৈ নুবুজিব তাত অকল আপোনালোকক অলপমান দেখাম যাতে ফিল্মখন আপোনালোকে চাব চাই কেনেকুৱা ধৰণৰ পাব আৰু ময়ো আপোনালোকৰ সৈতে কথা পাতিম আহিম পুনৰ ৰুদ্ৰ চাই মেলি এতিয়া যাওঁ ৰুদ্ৰ চাব আৰু ৰুদ্ৰ চাই মেলি আহি আকৌ পুনৰ লগ পাম এইখন টেবুলতে আপোনালোকৰ সৈতে বহি কথা পাতিম আৰু ফিল্মখন চাই কেনেকুৱা ধৰণৰ লাগিলে আপোনালোকৰ সৈতে সকলোবিলাক কথা শ্বেয়াৰ কৰিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব ৰাতি বহুত বেছি ভিৰ হৈছে কিন্তু দেই ধেমাজি টাউনত এইফালে চাওকচোন আপোনালোকে গাড়ী ৰাস্তাত একদম বহুত বেছি ভিৰ জাম লাগি গৈছে মানে আৰু ইয়াত এখন বজাৰ বহে ইয়াত মাছ মাংস ছাগলী আপোনালোকে সকলোবিলাক পাব মানে এইখন ডেইলি বজাৰ বুলি কয় নললি পামত আছে আৰু পুৰণা একদম অসমৰ ভিতৰত হাইষ্ট একদম পুৰা ডাঙৰ হলটো আছিলে এইটো দেখিছিলে আপোনালোকে ইয়াত একবাৰহে ফিল্ম চাই পাইছিলোঁ তাৰপিছত সেই বছৰতে মানে কিবা দুৰ্ঘটনা হ'ল তাৰপিছত এই বন্ধ কৰি দিয়া হ'ল এই হলটো আৰু এতিয়া পাই গ'লো ধেমাজি চাৰিআলিৰ যিটো তেল ডিপু আছে ন তেল ডিপুটো একদম ছাইডতে আছে এইফালে দেখিছে নহয় মানুহবিলাক এতিয়া চাই আহি আছে আমি চাবলৈ আহিছোঁহে বহুত মানুহ ভিৰ আছে দেই আৰু এতিয়া আহি পালোহি চিনেমা হলটোৰ ভিতৰত আৰু মানুহৰ ভিৰ চাওকচোন আপোনালোকে বহুত বেছিয়ে মানুহ হৈছে চাবৰ কাৰণে এতিয়া টিকেট কাটিব লাগিব টিকেট কাটি মেলি আমি যাওঁ আমি চবচে আগত বহিছিলোঁ সেইটো কাৰণে মানে টিকেটটো অলপ কেঞ্চেল কৰি পেলাই পিছত বহিবৰ কাৰণে এতিয়া গৈছে মানে আৰু চিনেমা হলটো বেছি ডাঙৰ নহয় বাৰু সৰুৱে বেছি চিট নাই একদম সৰু আগৰটোতকৈ মানে অথনি চাব আহোঁতে মানুহ একদম নাছিলে মই অকলে আছিলোঁ এতিয়া মানে মানুহ পূৰা ভিৰ হৈ গ'ল আৰু অলপ পিছত ষ্টাৰ্ট হ'ব ৰুদ্ৰ আৰু চাবৰ কাৰণে বহুত বেছি ৱেইট কৰি আছে এইফালে বহুত বেছি মানুহ আছে এতিয়া প্ৰথম চিটটোত বহিছিলোঁ প্ৰথম চিটটোত বহি পেলাই কেঞ্চেল কৰি আকৌ 200 ফাইন ভৰিবলগীয়া হ'ল আৰু এতিয়া পিছৰ পৰা খুব ধুনীয়াকৈ চাম অলপ পিছত আৰম্ভ হৈ যাব মানে চ' আপোনালোকে কেনেকুৱা মই ক'ব বাৰু চাই পেলাই ময়ো চাম আপোনালোকে যদি চালে তেন্তে আকৌ এবাৰ চাব মোৰ ভিডিঅ'ত আৰু যদি চোৱা নাই আপোনালোকে সকলোৱে চাব মই ৰিভিউ দিম খুব ধুনীয়াকৈ আৰু এইফালে আৰম্ভ হৈ গ'ল ৰুদ্ৰ ফিল্ম আৰু বহি খুব ধুনীয়াকৈ চাম আৰু আপোনালোকক ৰিভিউ দি আছোঁ ৱাও কি মস্তি কৈছে চাওকচোন আপোনালোকে কি মানে একশ্যন কৰিছে ৰবি শৰ্মাই আল্টিমেট মানে ৱাও চাব কিন্তু বহুত বেছিয়ে মানে ৱেইট কৰি আছিলে ন একদম এনেকুৱা ধৰণৰ ধামাকা ফিল্ম দেখিছেনে আপোনালোকে হৈ বহুত বেছি ভাল লাগিছে কিন্তু চাওকচোন আপোনালোকে মালিকক ফোন কৰি ড্ৰাইভাৰৰ বেগটো উভতাই দিবলৈ কয় দাদা আপোনাক কিন্তু মানিছোঁ দেই আৰু এইফালে ৰুদ্ৰ চাই কফি খাই আছোঁ অলপ টাইম ব্ৰেক দিছে আৰু সেইটো অলপমান বহি লৈছোঁ কফি খাই লওঁ তাৰপিছত খুব ধুনীয়াকৈ আকৌ ৰুদ্ৰ আৰম্ভ হ'ব আকৌ চাম তোকটো শেষ কৰিলে তাৰ লগতে তোৰ পৰিয়ালকো শেষ কৰিম
তাকে আছো মোৰ বিপদৰ বন্ধু আৰু হ'ব নেকি তোমাৰ ৰুদ্ৰ চাই হ'ল আৰু এতিয়া মানুহ সকলো ঘৰত যাব লৈছে ময়ো ঘৰত যাওঁগে তামাম হেভি লাগিলে কিন্তু দেই ফিল্মখন চাই যাব আৰু চিনেমাখন চাই আপোনালোক সকলোৱে গম পাই গ'ল যে কেনেকুৱা ধামাকা আল্টিমেট মানে বহুত মানে হাই লেভেলত ফিল্মখনত কাম কৰিছে আৰু চাই মেলি বহুত বেছি ভাল লাগিলে আৰু আপোনালোকৰ সৈতে কিছুমান পাৰ্টৰ কথা মানে শ্বেয়াৰ কৰিম আৰু এটা সময়ত মানে কি হ'ল অসমীয়া চিনেমা প্ৰায় নাইকিয়া হৈ গৈছিলে আগৰ দিনৰ যিখিনি অসমীয়া চিনেমা আছিল আৰু প্ৰায় মানে এক্ট্ৰেছবিলাক মানে প্ৰায় মৰি গৈছিলে বুলি ক'ব লাগিব মানে সেইটো মৰি যোৱা কথা কোৱা নাই ফিল্মৰ জগতত মৰি গৈছিলে প্ৰায় একদম নোহোৱা হৈ গৈছিলে আৰু সেইটো সময়তে মানে জুবিন গাৰ্গে মিছন চাইনা নামৰ এখন চিনেমা ওলালে আৰু য'ত নেকি কোটি কোটি টকা ইনকম হ'ল আৰু ঠিক তেনেকে হাই লেভেলত কাম কৰিলে আৰু এতিয়া মানে ৰুদ্ৰখন চাই এনেকুৱা ধৰণৰ লাগিছে মানে বলিউডৰ ফিল্মবিলাক আপোনালোকে দেখিছে না বলিউডৰ ফিল্মৰ লগত মানে টক্কৰ দিব মানে এনেকুৱা ধৰণৰ ধামাকা ফিল্ম একশ্যনে চাবনে আপোনালোকে বা যিটো ষ্টৰী মানে কাহিনী বনাইছে সেই কাহিনীটোৱে চাব মানে একদম আল্টিমেট ফিল্ম হৈছে কৈছোঁ নহয় চ' আপোনালোকে সকলোৱে গৈ চাব ৰুদ্ৰ চাব আৰু চাই মেলি আপোনালোকে নিজে ক'ব কেনেকুৱা ধৰণৰ পালে আৰু কোনোবা যদি চাইছেও আৰু মোৰ ভিডিঅ'টো তথাপিও চাই আছে আপোনালোকে কমেণ্ট কৰিব কোনটো পাৰ্ট ভাল লাগিলে বেছিকৈ ৰুদ্ৰ ফিল্মখন চাই আৰু মোৰতো মানে গোটেই ফিল্মখনে চাই মানে বহুত বেছি ভাল লাগিলে আৰু আপোনালোকে যদি চাব যায় খুব মন দি একদম পুৰা ধুনীয়াকৈ চাব আৰু কিছুমান পাৰ্টত মানে আপোনালোকে ইম'চনেল হৈ যাব মানে বহুত বেছি দুখ লগা পাৰ্টো আছে মানে কি বুলি ক'ম মানে বহুত ধুনীয়া কাম কৰিছে আৰু অসমীয়া চিনেমা মানে এটা সময়ত 1000 কোটি টকালৈকে ইনকম কৰিব মোৰ এইটো বিশ্বাস আছে কাৰণ সেইটো লেভেলত কাম কৰি আছে আৰু ৰবি শৰ্মাৰ আগৰ ফিল্মখনো চাইছিলোঁ যিখন ৰঘুপতি আছিল আৰু ৰঘুপতিখনো বহুত বেছিয়ে ভাল হৈছিল আৰু ৰঘুপতি যিখন ভাল হৈছিল কিন্তু এইবাৰ ৰুদ্ৰখনে কিন্তু তাতকৈ বেছি হাই লেভেলত ফালি দিছে আৰু মানে অসমীয়াৰ চিনেমাৰ ভিতৰত একদম হাইষ্ট ইনকম কৰিছে ফাৰ্ষ্ট দিনাখন এতিয়া সকলোৰে মুখত ৰুদ্ৰ আৰু তাত মই মানুহবিলাকৰ পৰা ৰিভিউ ল'ম বুলি ভাবিছিলোঁ কিন্তু ৰিভিউ মই নিজে দিম কাৰণ মই নিজে খুব ধুনীয়াকৈ চাই আহিছোঁ আৰু চাই বহুত বেছি মজা লাগিলে কৈছোঁ নহয় আৰু আপোনালোকে কোনোবা যদি চোৱা নাই ৰুদ্ৰ ফিল্ম তেন্তে আপোনালোকে সকলোৱে যাওক চিনেমা হলত অলপমান সময় উলিয়াওক পৰিয়ালৰ সৈতে যাওক গৈ মেলি খুব ধুনীয়াকৈ ৰুদ্ৰ চাই আহি মেলি আপোনালোকে কমেণ্ট কৰিব যে চাই কেনেকুৱা ধৰণৰ পালে চ' ভিডিঅ'টো ইমানখিনি আছিল বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰিব গাইছ